নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম ডাইনী। এই শব্দটো হয়তো আপোনালোকে বহুতেই শুনিছে। আজিকালি বহুত বাতৰি কাকত প্লাছ বহুত নিউজ চেনেলত নিউজ আহিয়ে থাকে যে ডাইনী হত্যা, ডাইনীৰ সন্দেহ। ঠিক আছে, আচলতে এই ডাইনী কনচেপ্টটো কি আৰু ডাইনী কি হয় সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ডাইনীৰ সম্পূৰ্ণ অৰ্থ আৰু কেনেকুৱা ধৰণৰ ডাইনী হ'ব পাৰে আৰু আজিকালি এইবিলাক যে ডাইনী হত্যা যে হৈ আছে, এই হত্যাবিলাক কিমান দূৰ যুক্তিসংগত সেই বিষয়ে সকলো কথা গম পাবলৈ মোৰ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। আৰু তাৰ আগতে বন্ধুসকল, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু তাতে প্ৰেছ কৰি আপোনালোকে ডাইৰেক্টলি মোৰ ভিডিঅ'টো চাব পাৰে। আৰু ভিডিঅ'ৰ শেষত যদি ভিডিঅ' ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, ডাইনী আচলতে ডাইনী যিটো কনচেপ্ট, এইটো একচুৱেলি এটা বিদ্যা, এইটো বহুত পুৰণা বিদ্যা হয়। আচলতে বন্ধু বান্ধৱীসকল, এই যিটো ডাইনীটো হ'ল ডাইনী যিটো বিদ্যা, এই ডাইনী বিদ্যা হ'ল তন্ত্ৰৰ এটা ভাগ। ঠিক আছে, তন্ত্ৰ আমাৰ অতি প্ৰাচীনকলীয়া পুৰণিকলীয়া সভ্যতাৰ পৰা তন্ত্ৰ আমাৰ লগত জড়িত হৈ আছে। প্ৰাচীন কালত বহুত মানুহে বহুত ধৰণৰ তন্ত্ৰ জ্ঞান ৰাখিছিল, যিটো বৰ্তমান সেইবিলাক বস্তুৰ অভাৱত বা জনা লোকৰ বিজ্ঞ লোকৰ অভাৱত লাহে লাহে কি হৈছে, লুপ্তপ্ৰায় হৈ আহিছে। বা আজিকালি তন্ত্ৰৰ তেনেকুৱা ধৰণৰ তান্ত্ৰিক বা তেনেকুৱা ধৰণৰ তন্ত্ৰ, শক্তিশালী তন্ত্ৰ ক'তো দেখিবলৈ পোৱা নাযায়। য'তে দেখিবলৈ পোৱা যায় সমগ্ৰ ফালে সকলো ভণ্ডৰ মাজেৰে পৰিপূৰ্ণ হৈ আছে। তাৰে মাজতে দুই এজন বিজ্ঞ ব্যক্তিও আছে যিসকলে এই সকলো সমস্ত বিদ্যা জানে, কিন্তু নিজকে গোপন কৰি ৰাখে বা নিজকে লুকুৱাই ৰাখে। কাৰণ তন্ত্ৰৰ প্ৰথম ভাগেই হ'ল, যিবিলাক তন্ত্ৰবিদ্যাৰ অধিকাৰী ব্যক্তি, সেই তন্ত্ৰবিদ্যাৰ অধিকাৰী ব্যক্তিসকলে নিজকে লুকুৱাই ৰাখে। অৰ্থাৎ তেখেতসকলে কিবা জানে বুলি মানুহক জানিবলৈ নিদিয়ে আৰু সাধাৰণ মানুহৰ দৰে তেওঁলোকে নিজকে উপস্থাপিত কৰে সমাজত, আৰু এই সমাজতে আমাৰ মাজতে বসবাস কৰে। এতিয়া কওঁ, যিটো এই ডাইনী বিদ্যা, এই ডাইনী বিদ্যাৰ প্ৰচলন পুৰণি কালত আমাৰ বিহাৰৰ কিছু কিছু অঞ্চল প্লাছ ছত্তীশগড় ঝাৰখণ্ডৰ কিছু অঞ্চল, লগতে ৱেষ্ট বেংগল আৰু আমাৰ অসমৰো কিছু অঞ্চলত প্ৰচলিত আছিল। আমাৰ অসমৰো কিছুমান অঞ্চলত এইবিলাক বস্তু প্ৰচলিত আছিল, আৰু যিটো বস্তু এতিয়াও হয়তো ক'ৰবাত আছে। কিন্তু তাৰ মাজতে এটা কথা কওঁ বন্ধুসকল, এই কথা কৈ বা এই ভিডিঅ' বনাই মই যিসকলে ডাইনী সন্দেহত নিৰপৰাধী লোকক হত্যা কৰে, সেই বস্তুৰ মই কিন্তু ইয়াতে সমৰ্থন কৰা নাই। ডাইনী আছে বুলি কৈছোঁ যদিও মই এইটো বস্তু কোৱা নাই যে সেইসকল লোক প্ৰকৃতাৰ্থত ডাইনী। কাৰণ প্ৰকৃতাৰ্থত ডাইনী বিদ্যাৰ অধিকাৰী যিসকল মহিলা, এই ডাইনী বিদ্যাটো মহিলাসকলে একমাত্ৰ গ্ৰহণ কৰিব পাৰে। এই ডাইনী বিদ্যাৰ অধিকাৰী যিসকল মহিলা, তেওঁলোকক চিনাক্ত কৰাটো খুবেই কঠিন। কাৰণ তেওঁলোকে সমাজত যেনেকৈ অন্য সাধাৰণ মহিলাসকল থাকে তেনেকেই থাকে, যেনেকৈ অন্য সাধাৰণ মহিলাসকলৰ ঘৰ বাৰী সংসাৰ ল'ৰা ছোৱালী থাকে, তেনেকৈ এইসকলৰো তেনেকুৱা অৱস্থাতে এইসকলো থাকিব পাৰে বা থাকে। ঠিক আছে, এতিয়া কথাটো হ'ল, এইসকলক চিনাক্ত কৰাটো সম্ভৱ নহয়। গতিকে যিকোনো মনৰ সন্দেহত বা যিকোনো ধৰণৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কাৰোবাক ডাইনী সজাই তেওঁক প্ৰকৃতাৰ্থত হত্যা কৰাটো কোনো ধৰণৰ উচিত কথা নহয় বা যুক্তিযুক্ত কথা নহয়। ডাইনীসকলক চিনাক্ত কৰাটো অত্যাধিক কঠিন। এইকাৰণে কঠিন কাৰণ মই কৈছোঁ যে তন্ত্ৰবিদ্যাৰ যিসকল ব্যক্তি তন্ত্ৰবিদ্যাৰ বিষয়ে বিজ্ঞ বা তন্ত্ৰবিদ্যাটোৰ বিষয়ে জানে, সেইসকল ব্যক্তিয়ে কেতিয়াও তন্ত্ৰক বেলেগৰ আগত জাহিৰ নকৰে বা নিজৰ জ্ঞানটো বেলেগৰ আগত আছে বুলি জানিব নিদিয়ে। তেওঁলোকে কিবা কৰে যদিও অতি গোপনে কৰে, অতি সংকোচেৰে তেওঁলোকে নিজৰ কাৰ্যবিলাক সম্পাদিত কৰে, যিবিলাক আমি সাধাৰণ মানুহে গম নাপাওঁ। সেই ক্ষেত্ৰত আমি ডাইনী কেনেকৈ চিনাক্তকৰণ কৰিব পাৰোঁ? নিশ্চয় নোৱাৰোঁ। আমি যিবিলাক কৰোঁ আমাৰ সন্দেহতে কৰোঁ, আৰু আমাৰ যি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কৰোঁ, আৰু তাৰ ফলত বহুতে কি কয়, তন্ত্ৰটোক অন্ধবিশ্বাস বুলি ভাবে। একচুৱেলি তন্ত্ৰ অন্ধবিশ্বাস নহয়, আমাৰ মানুহৰ জ্ঞানৰ অভাৱৰ কাৰণে আমি কিছুমান বস্তু এনেকুৱা কৰোঁ যিটো তন্ত্ৰক অন্ধবিশ্বাসৰ ফালে ঠেলি দিছে। কিন্তু তন্ত্ৰৰ মাহাত্ম্য পৃথিৱীত আজিও সিমানেই আছে যেনেকৈ পুৰণি কালত আছিল। খালি আজিকালি বস্তুটোৰ কি চৰ্চা নাই, অধিকাংশ মানুহে এই বস্তুটোৰ বিষয়ে নাজানে। আৰু যিসকল ব্যক্তিয়ে জানে সেইসকলে এতিয়াও এই বস্তুটো কৰি আছে বা নিজক এই ক্ষেত্ৰত আগুৱাই লৈ
গৈ আছে আৰু ইয়াৰ যি লাভ সেই লাভৰ দ্বাৰা নিজেও লাভান্বিত হৈছে আৰু সমাজকো লাভান্বিত কৰি আহিছে। কিন্তু এনে ব্যক্তিৰ সংখ্যা খুবেই তাকৰ। ঠিক আছে, আৰু তেনে ক্ষেত্ৰত বহুত ব্যক্তিয়ে কি কৰে, জানিলেও কি কৰে, কিছুমান বেয়া কাম কৰে। এই বেয়া কাম কৰা ব্যক্তিৰ সংখ্যাও পৃথিৱীত আছে। ঠিক আছে, যিসকলে জানে কিন্তু তন্ত্ৰক বেয়া কামত বা বেয়া পথত ইউজ কৰে, এনেকুৱা ব্যক্তিৰ সংখ্যাও পৃথিৱীত আছে। আৰু যিসকল এই ডাইনী বিদ্যাৰ অধিকাৰী যিসকল মহিলা, সেইসকল মহিলাই ডাইনী বিদ্যাটো হ'ল কোনো ধৰণৰ ভাল কামত প্ৰয়োগ কৰিব লগা বিদ্যা নহয়। এই বিদ্যাটো সদায় কিছুমান অসৎ অভিসন্ধি পৰিপূৰ্ণ কৰাৰ কাৰণে মানুহে আয়ত্ত কৰে বা এই বিদ্যাটো শিকে। এই বিদ্যাটো শিকিবলৈ কি হয়, কঠিন সাধনাৰ প্ৰয়োজন হয় বন্ধুসকল। অমাৱস্যাত কোনোবা এটা অমাৱস্যাত গৈ কোনোবা এজনী ডাইনীৰ পৰা, পুৰণা ডাইনী জনা মহিলাৰ পৰা এই মহিলাই অন্য মহিলাই ডাইনীৰ বিদ্যাৰ দীক্ষা লয় আৰু দীক্ষা লৈ বোলে ডাইনী সাধনা কৰে। ডাইনী সাধনা কৰাৰ পিছত 15-16 দিনৰ ডাইনী সাধনা শ্মশানত গৈ পেলাই কৰিব লাগে, সম্পূৰ্ণ উলংগ অৱস্থাত কৰিব লাগে। এই সাধনা কৰাৰ পিছত কি হয়, ডাকিনী, যিসকল ডাকিনী দেৱী আছে, আপোনালোকে চাকিনী, হাকিনী, ডাকিনী এইসকলৰ নামটো শুনিছেই। ডাকিনী দেৱী প্ৰসন্ন হয় আৰু ডাকিনী দেৱীয়ে ডাইনী বিদ্যা প্ৰদান কৰে। আৰু এইসকলো আদান প্ৰদানৰ যি প্ৰথা, সেই প্ৰথা পৰিচালনা কৰে এগৰাকী পুৰণা ডাইনীয়ে, যোন মহিলাই আগতে ডাইনী বিদ্যা গ্ৰহণ কৰি থৈছে, অৰ্থাৎ ডাইনী বিদ্যা আগতে লৈ থৈছে আৰু এতিয়া বয়স হৈ গৈছে, এজ হৈ গৈছে, আৰু এতিয়া তেখেতে নিজৰ বিদ্যাটো তেনেকৈ বেলেগলৈ ট্ৰান্সফাৰ কৰে। কাৰণ ডাইনী বিদ্যা এটা এনেকুৱা বিদ্যা, যিটো বিদ্যা মৰাৰ আগে আগে বা সেই যোনে ডাইনী বিদ্যা জানে, সেই ডাইনী বিদ্যা জনা মহিলাগৰাকীৰ মৃত্যুৰ আগে আগে অন্য কোনো মহিলাক এই বিদ্যাটো প্ৰদান কৰি থৈ যাব লাগে, নহ'লে তেখেতসকলৰ আত্মাই কি হয়, মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰে, মোক্ষপ্ৰাপ্ত নহয়। আৰু এই যি ডাকিনী দেৱীৰ দ্বাৰা এই ডাইনী বিদ্যাৰ সাধনা গ্ৰহণ কৰিছিল বা ডাইনী শক্তি গ্ৰহণ কৰিছিল, সেই ডাকিনী দেৱীৰে অনুগত ভৃত্যৰূপে নিজৰ যি আত্মা, সেই আত্মাই এই ডাকিনী দেৱীৰ আণ্ডাৰত, ডাকিনী দেৱীৰ অনুগত ভৃত্য হিচাপে নিজৰ বাকী সময়ছোৱা পাৰ কৰিবলগীয়া হয়। আৰু সেই আত্মাৰ মুক্তি নহয়, অৰ্থাৎ আত্মাৰূপে থাকিব লাগে সমস্ত জীৱনজোৰা আৰু ডাকিনীৰ অধীনতে থাকিব লাগে। সেইকাৰণে কি হয়, এই ডাইনী বিদ্যাত বেলেগ কোনো মহিলাক ট্ৰান্সফাৰ কৰি নিজে ডাইনী বিদ্যাৰ পৰা ফ্ৰী হৈ মৃত্যুক আঁকোৱালি লয় যিসকল মহিলাই এই ডাইনী বিদ্যা জানে। ঠিক আছে, কিন্তু এই ডাইনী বিদ্যাটো হ'ল অতি প্ৰাচীনকলীয়া পুৰণিকলীয়া বিদ্যা বন্ধুসকল। ইয়াক আপোনালোকে অন্ধবিশ্বাস বুলি নাভাবিব। পৃথিৱীত ভণ্ড মানুহৰ সংখ্যা বেছি হৈ আছে, সেইকাৰণে এই বস্তুটোক মানুহে অন্ধবিশ্বাস বুলি ভাবিবলৈ ধৰিছে। কিন্তু বিদ্যাবিলাক সঁচাই। এইবিলাকক কি কৰে, মানুহে অন্য পথেৰে পৰিচালিত কৰে, মানুহক ঠগোৱাৰ ক্ষেত্ৰত এইবিলাক ইউজ কৰে, মানুহৰ লগত বেয়া কাম কৰাৰ ক্ষেত্ৰত এইবিলাক ইউজ কৰে, আৰু সেইকাৰণে এইবিলাক অন্ধবিশ্বাস আৰু ভণ্ডামিত পৰিণত হয়। ঠিক আছে বন্ধু বান্ধৱীসকল, তো ডাইনী সাধনাৰ বিষয়ে মই আজি এই ভিডিঅ'ত ডিটেইলছকৈ নকওঁ। ডাইনী সাধনা কেনেকৈ কৰিব লাগে, সেই বিধি বিধান সমস্ত কেনেকৈ কৰে, সেই বিধি বিধান সমস্ত মই আপোনালোকৰ কাৰণে অন্য এটা ভিডিঅ'ত লৈ আহিম। এজনী মহিলাই কেনেকৈ এই ডাইনী বিদ্যা প্ৰাপ্ত কৰিব পাৰে। কিন্তু এই ডাইনী বিদ্যা প্ৰাপ্ত কৰিবলৈ তেখেতক এগৰাকী গুৰুৰ প্ৰয়োজন হ'ব, দক্ষ গুৰু। আৰু তেখেতৰ দক্ষ গুৰু অকল মাত্ৰ তেখেতেই হ'ব পাৰিব, যিয়ে, তেনেকুৱা মহিলাই হ'ব পাৰিব যিয়ে আগৰে পৰা এই ডাইনী বিদ্যা জানে বা যোনে আগতে ডাইনী বিদ্যা দীক্ষা গ্ৰহণ কৰি থৈছে। তেনেকুৱা মহিলাৰ পৰাহে ডাইনী বিদ্যাৰ দীক্ষা গ্ৰহণ কৰি নতুনকৈ ডাইনী হ'ব পাৰে। গতিকে মানুহে এই ক্ষেত্ৰত কিছুমান অন্ধবিশ্বাসৰ কাৰণে হওক বুলি কওঁ, বা কিছুমান নিজৰ পাৰস্পৰিক শত্ৰুতা উলিওৱাৰ কাৰণেই হওক, বা কিছুমান নজনা কিছুমান বস্তু জ্ঞানৰ অভাৱৰ কাৰণেই হওক, অহেতুক কিছুমান মানুহক সন্দেহ কৰি বহু ক্ষেত্ৰত কষ্ট দিয়ে। সেই ক্ষেত্ৰৰ পৰা যাতে আপোনালোকক দূৰত থাকিবলৈ অনুৰোধ কৰা হয়। কাৰণ যিসকল প্ৰকৃতাৰ্থত যিসকলে ডাইনী বিদ্যা জানে, সেইসকলক আপোনালোকে কেতিয়াও অনিষ্ট কৰিব নোৱাৰিব। কাৰণ অনিষ্ট কৰিব বিচাৰিলে পাৰিব, যদি আপোনালোকে একগোট হৈ বহুত মানুহে একেলগে অনিষ্ট কৰিব বিচাৰে। কিন্তু সেই ক্ষেত্ৰত আপোনালোকে এটা বস্তু লক্ষ্য ৰাখিব লাগিব, যে সেই ডাইনী যাক আপোনালোকে যদি প্ৰকৃতাৰ্থত ডাইনী বিদ্যা জানা কোনো মহিলাক আপোনালোকে এনেকৈ আক্ৰমণ কৰে, তেতিয়াহ'লে সেই ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব, যাতে এই মহিলাগৰাকী যদি পিছত ভালে কুশলে থাকে, তেতিয়াহ'লে আপোনালোকক যদি তেখেতে চিনি পায়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে কিবা অলপমান প্ৰব্লেম হ'ব পাৰে। ঠিক আছে বন্ধু বান্ধৱীসকল, তো আজি লৈ আহিলোঁ এই ডাইনী বিদ্যাৰ কনচেপ্টটো কি, সেই বিষয়ে কিছু অলপমান কথা
ডাইনী সাধনাৰ বিষয়ে মই আজি আপোনালোকক নকওঁ। যদি আপোনালোকে এই ডাইনী সাধনাৰ বিষয়ে জ্ঞান আহৰণ কৰিব বিচাৰে, কেনেকৈ কৰে আপোনালোকে যদি জানিব বিচাৰে, তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব, তেতিয়া মই এটা ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দিম। কিন্তু আপোনালোকক মই কওঁ যে আপোনালোকে এই বিদ্যাৰ প্ৰতি আগ্ৰহী নহ'ব, আপোনালোকে খালি নিজৰ জ্ঞান আহৰণৰ কাৰণে আপোনালোকে মোৰ এই ভিডিঅ'টো চাওক, বা আপোনালোকক যদি লাগে ডাইনী বিদ্যাৰ সাধনা, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিও জনাব। আপোনালোকক অকল একমাত্ৰ নলেজ পাৰপাজত মই ভিডিঅ'টো বনাই দিম, কিন্তু মই আপোনালোকক নকওঁ যে আপোনালোকে মোৰ ভিডিঅ' অনুসৰণ কৰি আপোনালোকে সেই ধৰণৰ শক্তিবিলাকৰ সাধনা কৰিবলৈ যাব, বা তেনেকুৱা কোনো ধৰণৰ শক্তিৰে আপোনালোকে সহায় লোৱাটো আপোনালোকে বিচাৰিব। কাৰণ সেইবিলাক শক্তি বহুত নিগেটিভ শক্তি হয়, ঠিক আছে। বহুত নিগেটিভ শক্তিৰ অধিকাৰী হৈ পৰে যিসকল ব্যক্তিয়ে এই ডাইনী সাধনা কৰে, যিসকল মহিলাই এই ডাইনী সাধনা কৰে, আৰু তেখেতসকলৰ গোটেই জীৱনটো নিগেটিভিটিতে পাৰ হয়, তেখেতসকলৰ দ্বাৰা কেতিয়াও ভাল কাম নহয়। গতিকে এইবিলাক বস্তুৰ পৰা আঁতৰি থাকিব বন্ধু বান্ধৱীসকল। মই একমাত্ৰ জ্ঞান বৃদ্ধিৰ কাৰণে এই ভিডিঅ'বিলাক বনাইছোঁ, আৰু জ্ঞান বৃদ্ধিৰ সমল হিচাপে এই ভিডিঅ'বিলাক উপভোগ কৰিব। তো আজিলৈকে ইমানেই। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। ধন্যবাদ।